to my channel SMS Number Kanyadi. আজি চাই থাকিব ভিডিওটো আজি যাব ওলাইছো আজি আমি যাব ওলাইছো গোৱালপাৰা মানে এই আগিয়া যাম আগিয়াতে মিটিং এখন আছে তাতে মাতিছে তাতে যাও বুলি ভাবি মানে কেইদিনমান আগৰ পৰা ভাবি থৈছিলো তো আজি মাতিলে আজি মিটিংখনত যাই আহো আপোনালোকক দেখুৱাম আজি দুইজনে যাম কি কয় তেওঁলোক কিবা কিবি শিকিলো মিটিংখনত যাই কেনে চাই থাকিব ভিডিওটো আমি পিলপিলিত যাই আছো ৰংজুলিলৈকে ৰংজুলিৰ পৰা আমি বাছত যাম আগিয়া তো গাইস এতিয়া আমি গাড়ীত উঠিলো বাছত উঠিলো এতিয়া যাই আছো চাওক চাই থাকিব কিন্তু আজি বেলেগ এখন মিটিং আছে মিটিং দেখুৱাম আপোনালোকক ডাইৰেক্ট বাছত উঠিলো ভিডিওটো তাতে ৰংজুলিত বাছত ভিডিওটো দেখিবলৈ নকৰো ভিডিওটো মানে বেছি দীঘলীয়া নকৰো আমাৰ ভিডিওবিলাক বহুত দীঘল হৈ যায় এডিট কৰাতে মানে বহুত কষ্ট হৈ যায় সেইটো কাৰণে চাই থাকক फिर भी सूखा मन के अंदर जो रहेगा তো গাইস এতিয়া আহি পালো আমি দুধনৈ আহি পালো তো গাইস এতিয়া আমি আহি পালো কৃষ্ণাই ব্ৰিজ আহি পালো আমি ও আপোনালোকে জানে কৃষ্ণাই ব্ৰিজ কেনেকুৱা চাই লওক এতিয়া আমি আহি পালো ত্ৰিপুৰেশ্বৰী মন্দিৰ পুৰা আহি পালো এইপিনে মই এদিন আহিম ইয়াতে ভিডিঅ' বনাবৰ কাৰণে আপোনালোকক দেখুৱাম তো গাইছ আমি এতিয়া টুকুৰা এৰিলোঁ এদিন মানে মন্দিৰত আহিম বুলি ভাবি আছোঁ ত্ৰিপুৰেশ্বৰী মন্দিৰত আহিম আপোনালোকক দেখুৱাম মানে আজি এটা বেলেগ কামত যাই আছোঁ সেইটো কাৰণে আজি আৰু ইয়াতে নানামিলোঁ তো বেলেগ দিনা এদিন ভালকৈ আহি কিনে আপোনালোকক মন্দিৰত মানে কি আছে কি নাই চবখিনি আপোনালোকক দেখুৱাম আজি বেলেগ কামত যাই আছোঁ কাৰণে এই আৰু ডাইৰেক্ট সেইটো কামতে যাওঁ মিটিঙতে যাওঁ সেইটো কাৰণে চাওক না কানিয়াক মানে বেছি বাছত উঠিব নোৱাৰে বোলে মূৰটো বেয়া লাগি আছে সেইটো কাৰণে চাওকচোন কেনেকৈ আছে একদম কমজুৰি মানুহ বাছত বোলে উঠিব নোৱাৰে মূৰটো বেয়া লাগে সেইটো কাৰণে চাচোন মূৰ একদম ফেলাই দিছে আমি আগিয়া আহি পালোঁ বাছৰ পৰা নামিলোঁ এতিয়াহে আৰু এইপিনে চাওক
অৱস্থা বেয়া একদম বাছত উঠি কিনে অৱস্থা বেয়া হৈছে একদম এতিয়া ইয়াতে বাইদেউ আহিব এই কানিয়াৰ বাইদেউ আহিব তাক লগ কৰিম এতিয়া তাই আমাক লৈ যাব চাই থাকক এইটো চাওক না বিল্ডিংটো ইপিনে চাচোন ইপিনে চা বা হাতত পানীৰ বটল ফাইনেলি আমি এতিয়া মিটিঙত আহি পালোঁ এইটো বাইদেউ লগ পালোঁ টিকেট নাই দুজনৰ দুখন আহিছে চাগে বাহিৰত একদম celebration program and Thailand promotion আজি এটা तमाम excitement program আয়োজন কৰিছো যেটো excitement আমি আপোনালোকক পাব লাগে এই excitement পোৱাৰ কাৰণে এটা জবৰদস্ত দিয়ক লাগে জবৰদস্ত মিউজিক সন্দীপ ৰাভা ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে আমি নেক্সট সেশনলৈ আগবাঢ়িব গৈছোঁ যিহেতু আপোনালোকে দেখিছে যে আজি টিম ডায়মণ্ড ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড আছামৰ আজি চেলিব্ৰেশ্যন প্ৰগ্ৰাম যিহেতু আমি চেলিব্ৰেশ্যন প্ৰগ্ৰাম হিচাপে আজি গোটেই প্ৰগ্ৰামটো আমি নাম দিছোঁ আমি ফাৰ্ষ্ট টাইম সেইসকল তমাম ডাইনামিক ডেডিকেটেড লিডাৰ আমি আজি চেলিব্ৰেট কৰিবৰ কাৰণে আগবাঢ়িছোঁ যিসকলে আচলতে এই সময়ছোৱাত এই ফিল্ডত কাম কৰি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে নিজৰ নাম জিলিকাবৰ কাৰণে সক্ষম হৈছে সেইসকল ভেৰি ডাইনামিক ডেডিকেটেড লিডাৰ ডিসি এণ্ড এডিসি আমি দুইটা মানে ডিজিগনেশ্যনৰ লিডাৰ আমি ইয়াত ৰিকগনিশ্যন কৰিম তো মই ফাৰ্ষ্ট টাইমৰ কাৰণে প্লিজ ওয়েলকাম টু অল ডিসি প্লিজ ওয়েলকাম টু ষ্টেজ অল ডিসি যিমান সকল ডিসি আছে মই সকলোকে ষ্টেজলৈ ওয়েলকাম জনাইছোঁ প্লিজ ওয়েলকাম টু ষ্টেজ মিউজিক Please welcome to stage all DC. All of you get the horses. Ready for it. All DC players welcome to the stage.
হুকুলা হালুই তোর কহুয়া দু 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 কপিছে जबरदस्त ये बोले जबरदस्त बोले So all my dear leaders, আজি এই সেলিব্রেশন প্রোগ্রামৰ কাৰণে আমি আপোনালোকৰ মাজলৈ আমি 30 জন গেষ্ট আমি আমন্ত্ৰণ কৰি আনিছো আৰু আজি আমাৰ স্পেশাল আমি খন্তেক মুহূৰ্তৰ পাছত আমি মঞ্চতে মাতিম বুলিছো আপোনালোকে এইটো এক্সাইটমেন্ট আমি মাতিব নোৱাৰিম তো বি এক্সাইটেড হ'ব লাগিব আপোনালোকে কাৰণ যিজন ব্যক্তিক আমি এতিয়া মঞ্চলৈ মাতিব গৈ আছো সেইজন ব্যক্তি ভেৰি এনাৰ্জেটিক সো আপোনালোকৰ এই ধৰণৰ মন মৰা এনেকুৱা ধৰণৰ এটা কিনে পৰিৱেশত তেওঁ কেতিয়াও আচলতে মাতিলে তেওঁ মঞ্চলৈ নাহিব লেছো মই আশা কৰিছো যে আপোনালোকে বি এক্সাইটমেন্টত সকলে থিয় হৈ ষ্টেণ্ডিং মুডত तमाम এক্সাইটমেন্টত আপোনালোকে যাতে চিনাকে চিটিয়া বজাকে যাতে সহযোগিতা প্ৰদান কৰে তাৰ কাৰণে মই আশা প্ৰকাশ কৰিছো আৰু আমি তেখেতক আমি মঞ্চলৈ মাতিবৰ কাৰণে আগবাঢ়িছো লেছো মিউজিক ৰেডি হ'ব লাগে এক্সাইটমেন্ট ফুল আপোনালোকৰ দেখা পাব লাগে তেতিয়া আচলতে আমি মঞ্চলৈ মাতিব পাৰিম এক্সাইটমেন্ট চাও বিচাৰিছো এক্সাইটমেন্ট কোন প্ৰথমবাৰৰ বাবে গোৱালপাৰা আহিছো আপোনালোকৰ মাজলৈ আৰু আপোনালোকে এক্সাইট হ'লে আপোনালোকৰ সহযোগিতা লাগিব এটা জবৰদস্ত এক্সাইটমেন্ট এটা দেখাব লাগে মিউজিক কে সাথ
কি বুলি ক'লে গানটো আবিৰ টু পাৰ্টি শুৰু হ'ল আগে নাই আবিৰ টু পাৰ্টি হেল্ল' শুৰু হ'বলৈ গৈ আছে শুনো Are you ready? Are you ready? Yes! মই মোৰ Okay. মোৰ স্পিচ দিয়া আগতে এতিয়া মই স্পেচিয়েলি দুজন ব্যক্তিক সন্মান জনাব বিচাৰিছো ধন্যবাদ तो এইটো মিটিঙৰ পৰা কিবা খাব দিছে আমি খাওঁ ৰ বহুত টাইম বহিলোঁ মিটিংটো বাৰু শেষ হ'ল এতিয়াহে একদম কোমর বিষ উঠি গেছে কি হলে তো গাইজ এতিয়া আমাৰ মিটিংখন শেষ হ'ল চেলিব্ৰেশ্যন শেষ হ'ল এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব মানে তাতে মানে মিটিঙত বহুত চাউণ্ড বহুত মানে কিবা গণ্ডগোল মানে আপোনালোকে গম পাইছে ইমান মানে গীত চিত বজাই আছে কথাবিলাক ক'লেও মানে ভালকৈ শুনা নাযায় তো সেইটো কাৰণে আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু গম পোৱা নাছিলোঁ বাইদেউজনে আমাক যে কিবা মাতিটো মানে চেলিব্ৰেশ্যন কৰি মাতিছিলে তো ডাইৰেক্ট কল কৰি কৈছে যে মানে মিটিং এখন আছে তাতে আহিবি বুলি কৈছিলে তো আহি কিনে ভালেই লাগিল আৰু আপোনালোকক চাই কেনেকৈ লাগিল ক'ব তো গাইজ এতিয়া 4টা বাজি গ'ল এতিয়া আমি আহি আছোঁ তো আমি এতিয়া ঘৰত যাব ওলাইছোঁ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব এতিয়া বাই 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 দি বাই